তো হে গাইজ মই গৈছিলোঁ গুৱাহাটী মানে শুৱালকুছিৰ পৰা আজি আহি আছোঁ। আহি থাকাতে ৰাস্তাতে মই এটা কমেণ্ট দেখা পালোঁ। মানে মোক এটা কমেণ্ট দিছে, কমেণ্টটো মই দেখাই দিম বাৰু আপোনালোকক। এইটো কমেণ্টটো চাই লওক। কমেণ্টটো দিছে ইমান কিউট হাঁহি। তো গাইজ হাঁহি হয়, মই প্ৰত্যেকটো ভিডিঅ'ত হাঁহি এটা মাৰোঁ, কিন্তু হাঁহিটোৰ আৰু এটা কাৰণ আছে। হাঁহিটোৰ আৰু কিমান দুখ আছে তো কোনো গম নাপায়। গম পায় গাইজ, মোৰ যিখিনি লগত চলি আছে সেইখিনি জানে, বা ওচৰে পাজৰে থকা মানুহখিনি জানে এই হাঁহিটোৰ আৰু কাহিনীটো। গতিকে এতিয়া মই এটা থকা আপোনালোকক, মোৰ হাঁহিটো যিহেতু প্ৰত্যেকটো ভিডিঅ'ত মই এটা হাঁহি মাৰোৱে, গতিকে মোৰ হাঁহিটো আপোনালোকে ভাল পালেও নাপালেও মই বিশেষকৈ বহুত ভাল পাওঁ। হাঁহিটো মোৰ প্ৰিয়, কাৰণ এই হাঁহিটোৰ কাৰণে মই আজি মোৰ মাৰ আগত হাঁহি থাকিব পাৰোঁ, বা ফূৰ্তিত থকাটো দেখাব পাৰোঁ আৰু আনন্দত থকাটো। এতিয়া হাঁহি থাকিলেও কোনো একো প্ৰশ্ন নকৰে, একো কাহিনীটোৰ বিষয়ে জানিবও নোখোজে। গতিকে শেষত যায় এটা কথাই ক'ম, সকলো ল'ৰাৰ জীৱনত এটা নহয় এটা কাহিনী থাকেই। আৰু মোৰ মনৰ ভিতৰৰ কথা যদি কোনোবাই জানিব চেষ্টা কৰে ন, সঁচা কৈছোঁ আপোনালোকৰো বেয়া লাগিব। কাৰণ মোৰ জীৱনত ইমানখিনি হেৰাইছোঁ, মই হেৰাই আছোঁ আৰু বাচি এই মিছা হাঁহিটোৰ আশ্ৰয় লৈ সকলোৰে চকুত সুখত আছোঁ। শেষত যায় সেইটো কথাই ক'ম আৰু।